নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু বহুতে মোক বুক লিষ্টৰ কথা কয় যে কোনখন পেপাৰৰ কোনটো ছাবজেক্টৰ কি পঢ়িব লাগে। ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' মোৰ দিয়া আছে যে কেনেকৈ আপোনালোকে প্ৰস্তুতি চলাব পাৰে, আৰম্ভণিৰ পৰা মানে কেনেকৈ পঢ়িব পাৰে তাৰ ওপৰত এটা ভিডিঅ' দিয়া আছে, সেইটো আপোনালোকে চাব পাৰে। তাৰ উপৰিও মই GS পেপাৰ 5খনৰ মাজতে এটা ভিডিঅ' দিছিলোঁ যে কি কিতাপ ফ'ল' কৰিব পাৰে, কি পঢ়িব পাৰে। আৰু গোটেইকেইখন পেপাৰৰ কিতাপসমূহ এটা এটাকৈ দেখালে ভিডিঅ'বোৰ বহুত মানে দীঘল হৈ যাব। সেইটো কাৰণে ভাবিছোঁ যে পাৰ্টকৈ মাজে মাজে এটা পেপাৰৰ আপোনালোকক দেখুৱাম যে কি পঢ়িব পাৰে আপোনালোকে, বা ক'ৰ পৰা পঢ়িব পাৰে, কেনেকৈ আৰম্ভ কৰিব পাৰে। গতিকে আজি ভাবিছোঁ যে যিহেতু ৰাতিপুৱাৰ পৰা আজি মই পলিটিয়ে পঢ়ি আছোঁ, সেইটো কাৰণে ভাবিছোঁ যে আপোনালোকক GS পেপাৰ 2খনৰ অলপমান কিতাপসমূহ দেখুৱাই দিওঁ যে এনেকৈ আপোনালোকে পঢ়িব পাৰে। তাৰ কাৰণে প্ৰথমে আপোনালোকে চিলেবাছখন জানিব লাগিব যে GS পেপাৰ 2খনৰ চিলেবাছখনত কি আছে, কি পঢ়িব লাগিব। এইখন দিয়াই আছে। চিলেবাছ কেইখনটো সকলোৰে তাতে আছেই। এইখন প্ৰিলিমৰ চিলেবাছ হয়। প্ৰিলিমছৰ মানে মই আগতে বহুত আগৰে লিখা, মানে নিজেই লিখি লৈছিলোঁ, প্ৰিণ্ট আউট নহয় বাৰু। যি নহওক ইয়াতে চাওক, পলিটিৰ আছে 4 নম্বৰ পাৰ্টটোত আছে ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল ছিষ্টেম, পঞ্চায়ত ৰাজ, পাব্লিক পলিচি, ৰাইটছ ইছ্যুজ, এইখিনি আছে। গতিকে প্ৰিলিমছ আৰু মেইনছ বুলি তেনেকুৱা কথা নহয়। প্ৰিপেৰেশ্যনটো যদি প্ৰথমৰ পৰা মেইনছৰ কাৰণেই কৰে তেতিয়াহ'লে আপোনালোকে প্ৰিলিমছৰ আগে তেতিয়া ওৱান লাইনাৰ হিচাপে পঢ়িলেই হৈ যাব। গতিকে মেইনছৰখিনিয়েই মই কৈ আছোঁ। মেইনছ প্ৰিলিমছ বুলি তেনেকুৱা বেলেগটো আৰু নাথাকে, পঢ়া গোটেইখিনি একেই হয়। গতিকে আপোনালোকে প্ৰথমে চিলেবাছখন ভালকৈ চাই ল'ব যে কি লাগিব আৰু কি পঢ়িব লাগে। এতিয়া আপোনালোকে ছেবাৰ কিতাপসমূহ লৈ ল'ব। যিহেতু অসমীয়াত আপোনালোকে প্ৰস্তুতি চলাব, গতিকে অসমীয়াৰ কিতাপসমূহ ছেবাৰে আপোনালোকে পঢ়িব লাগিব। ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে প্ৰথমে ছেবাৰ কিতাপসমূহ পঢ়িব। বহুতে কয় যে ক্লাছ 6ৰ পৰা নালাগে পঢ়িব, ইমানখিনি পঢ়ি থাকিলে সময়ো বহুত যায়গৈ। কিন্তু কথাটো হ'ল যে আপোনালোকে যদি যিসকলে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা পঢ়িছিলে বা যিসকল কমাৰ্চৰ হয়, তেওঁলোকে এইবোৰ বস্তু নতুনকৈ পঢ়া হ'ব তেওঁলোকৰ কাৰণে। গতিকে আৰ্টছৰ কাৰণে বাৰু ইমান এটা অসুবিধা নহয়, কাৰণ তেওঁলোকে আগতে এইবিলাক পঢ়িছেই। কিছুমানৰতো গ্ৰেজুৱেশ্যনতো আছিলে, মেজৰো আছিলে, বা কিছুমানে মাষ্টাৰ্ছো কৰিছে। কিন্তু যিসকলে ছায়েন্সত পঢ়িছে বা কমাৰ্চত পঢ়িছে তেওঁলোকৰ কাৰণে গোটেইখিনি নতুন হয়। আৰু ছায়েন্স আৰু কমাৰ্চ বুলি কথা নাই, মই ভাবোঁ যে আৰ্টছত পঢ়াসকলেও মানে যিসকলে অসমীয়াত পঢ়িব তেওঁলোকে ক্লাছ 6ৰ পৰাই পঢ়ক, প্ৰথমৰ পৰাই পঢ়ক। ক্লাছ 6, 7, 8 এইবোৰতো মানে পটককৈ এদিন দুদিনতে পঢ়া হৈ যায়। ইমান ডেইলি লাইন বাই লাইন পূৰা ডিটেইলছত ইমান পঢ়িবলৈ প্ৰয়োজন নাই, বহুত ইজিয়ে হয় চেপ্টাৰবিলাক। গতিকে আপোনালোকে পঢ়িলেই জল্দিয়ে হৈ যাব, 3-4টা চেপ্টাৰ খতমেই হয়। গতিকে প্ৰথমৰ পৰা পঢ়াত কি আপত্তি আছে? বস্তুবিলাক যেতিয়া বেছটো পূৰা ষ্ট্ৰং হ'ব তেতিয়াহে আপোনালোকে ষ্টেণ্ডাৰ্ড বুকবিলাক পঢ়িলে আপোনালোকৰ তেতিয়া সহজ হৈ পৰিব। গতিকে মই ভাবোঁ যে ক্লাছ 6ৰ পৰা পঢ়াটোৱেই ভাল। মানে মোৰ মতে কৈ আছোঁ, সকলোৰে নিজৰ পচন্দ থাকে, নিজৰ পঢ়াৰ ধৰণ থাকে, যাৰ যেনেকুৱা সুবিধা পঢ়িব পাৰে। কিন্তু যিহেতু আপোনালোকে মোক সোধে বা ময়ো ভিডিঅ' বনাওঁ বা তেনেকৈ আপোনালোকক জনাওঁ যে মই কেনেকৈ পঢ়ি আছোঁ সেইকাৰণে ভাবিছোঁ যে আপোনালোকক মই গোটেইখিনি কৈ দিওঁ। কাৰোবাৰ ভাল লাগিলে তেনেকৈ কৰিব। নিজে যেতিয়া পঢ়িব গমেই পাব কোনে কি পাৰে নোৱাৰে। বাৰু যি নহওক, এয়া ক্লাছ 6ৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আছে, ইয়াতে গোটেইখিনি একেলগে দিয়া আছে, হিষ্ট্ৰী, পলিটি, ইকনমি। ইয়াতে আগতেও আপোনালোকক দেখুৱাইছোঁ, তথাপিও দেখুৱাই দিছোঁ। এয়া চাওক, 4টা চেপ্টাৰ আছে। 4টা চেপ্টাৰ আপোনালোকে এদিনতে পঢ়ি পেলাব পাৰে, কাৰণ বস্তুবিলাক বহুত সহজ হিচাপে দিয়া আছে পূৰা আৰম্ভণিৰ পৰা। গতিকে আপোনালোকে ক্লাছ 6ৰ এই 4টা চেপ্টাৰ পঢ়িব। তেনেকৈ ক্লাছ 7ৰো এয়া 4টা চেপ্টাৰে আছে। এনেকৈ পঢ়া হৈয়ে যাব। এদিন দুদিন ডেইলি কষ্টটো কৰিবই লাগিব, পঢ়িবই লাগিব, যিমানেই ঘণ্টা লাগক কিয়। আপোনালোকে এদিন যদি 6ৰ 4টা চেপ্টাৰ পঢ়ে, এদিন 7ৰ 4টা চেপ্টাৰ পঢ়ি পেলাই নোটছবিলাক বনাই যায়, শ্বৰ্ট যিবিলাক ইম্পৰ্টেঞ্চ হয়, তেনেহ'লেতো বেছি সময়ো নালাগিব। ইমান যেন বহুত সময় গুচি গৈছে ক্লাছ 6ৰ পৰা পঢ়িলে, তেনেকুৱা কোনো কথা নাই। সেইকাৰণে আপোনালোকে পঢ়িব, তেনেকেই পঢ়িব। মইতো তেনেকেই পঢ়িছোঁ। গতিকে ক্লাছ 7ৰো 4টা চেপ্টাৰে আছে। ক্লাছ 6-7 পঢ়াৰ পিছত ক্লাছ 8ৰ পঢ়িব। ক্লাছ 8ত ভাগ হৈ গৈছে। ইয়াতে ইতিহাস আৰু ৰাজনীতি বিজ্ঞান আছে। ৰাজনীতি বিজ্ঞানৰ চেপ্টাৰকেইটা ওলাই ল'ব।
ইয়াতেও 4টা চেপ্টাৰে আছে চাওক ৰাজনীতি বিজ্ঞান লিখাই আছে ইয়াতে 4টা চেপ্টাৰ আছে এই 4টা চেপ্টাৰ পঢ়িব মই আৰু ভিতৰত বেছি ডিটেইলছত নাযাওঁ নহলে ভিডিওটো বহুত দীঘল হৈ যাব তাৰ পাছত ক্লাছ 9ৰ এখন ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এখন কিতাপৰ পৰা ৰাজনীতিখিনি পঢ়ি ল'ব মোবাইল দি টেবলেটত ফোকাস কৰিবলৈ অলপ দিগদাৰ হৈছে দেখা পাইছে না আপোনালোকে এয়া ক্লাছ 9ৰ এইটা চেপ্টাৰ আছে এয়া চেপ্টাৰ কিটা পঢ়িব আপোনালোকে তেনেকে ক্লাছ 9 তাৰ পাছত ক্লাছ 10ৰ এইখিনি চেপ্টাৰ পঢ়িব যিমানে পঢ়িব হিমানে বস্তুবিলাক ক্লিয়াৰ হৈ গৈ থাকিব 6 7 8 আপোনালোকৰ পটককে হৈ যাব কিন্তু 9 10ৰ অলপ ভালকে পঢ়িব ইয়াতে চেপ্টাৰ বিলাকো বেছি আছে আৰু তেনেকে নোটছ বিলাক বনাই যাব 6ৰ পৰা 10 লৈকে যেতিয়া সেবাৰ কিতাপখিনি পঢ়া হৈ যাব তাৰ পাছত হায়াৰ সেকেন্ডাৰীৰ যিকিখন কিতাপ আছে পলিটিক্যাল সায়েন্সৰ হে কিখন লৈ ল'ব এতিয়া আপোনালোকে ক্লাছ 11ৰ পলিটিক্যাল সায়েন্স কিতাপখন ল'ব আৰু ইয়াতে 10টা চেপ্টাৰ আছে এটা চেপ্টাৰ আপোনালোকক দেখুৱাই দিছো সংবিধান প্ৰস্তুতকৰণ মেকিং অফ দি কনস্টিটিউশন এনেকে চেপ্টাৰ সমূহ পঢ়িব ক্লাছ 11 হোৱাৰ পাছত তাৰ পাছত ক্লাছ 12ৰ এয়া চেপ্টাৰ গিটা চাওক ইয়াতে আছে ভাগ ভাগকে দিয়া আছে 9টা প্ৰথম খণ্ডত 9টা চেপ্টাৰ আৰু দ্বিতীয় খণ্ডত 9টা চেপ্টাৰ তেনেকে আপোনালোকে এইবোৰ পঢ়িব ক্লাছ 11 12 পঢ়াৰ পাছত আৰু এটা কথা ক্লাছ 11 12ৰ যিবিলাক আসামিজৰ কিতাপ আছে তাতে আকৌ ৰাইটাৰো বেলেগ বেলেগ আছে আপোনালোকৰ যাৰ যিটো সুবিধা হয় তেনেকে লৈ ল'ব আৰু অনলাইনতটো এখিনিয়ে পাব যিসকলে অনলাইনত পঢ়িব বিচাৰে তেওঁলোকে এনেকে পঢ়িলেই হ'ল আৰু কেনেকে আপোনালোকে পিডিএফ সমূহ ডাউনলোড কৰিব বা পঢ়িব তাৰ ওপৰতো মোৰ ভিডিও বনোৱা আছে গতিকে আপোনালোকে হেতু ভিডিও চাই ল'ব যে আপোনালোকে পিডিএফ বিলাক কেনেকে ডাউনলোড কৰিব পাৰে তাৰ পাছত আপোনালোকে 11 12 কৰাৰ পাছত গ্ৰেজুৱেচনৰ কিতাপসমূহ চাব যিসকলৰ মেজৰ আছিল আগতে পলিটিক্যাল সায়েন্সত তেওঁলোকেতো গম পাবই কি পঢ়িব লাগে নালাগে আৰু যিসকলৰ মেজৰ নাছিলে বা পাস কোৰ্স আছিলে বা সাবজেক্টে নাছিলে তেওঁলোকে পলিটিক্যাল সায়েন্সৰ কিতাপসমূহ কিনি ল'ব মেজৰ বুলি কৈ পেলাই কিনি ল'লেই হ'ল যেতিয়া পঢ়িব প্ৰথমৰ পৰা তেতিয়া আপোনালোকে গমে পাব কোনবিলাক পঢ়িব লাগে গতিকে তেনেকে আপোনালোকে কিনি ল'ব আৰু মই কিতাপসমূহ কিনা নাই মই এনেকে টেবলেটতেই পঢ়িছো কাৰণ এখন কিতাপৰ সমানে হয় গোটে টেবলেটটো গতিকে তেনেকে ইমান অসুবিধা হোৱা নাই আৰু যাৰ অসুবিধা লাগে টেবলেটত পঢ়িবলে বা মোবাইলতো তেনেকে পঢ়িবলে তেওঁলোকে কিতাপসমূহ কিনি ল'ব পাৰে যাৰ অসুবিধা হয় আৰু বাকি এনেকে পঢ়িলেও হৈ যাব তাৰ পাছত আপোনালোকে কোনবাই যদি এমএ কৰিছে পলিটিক্যাল সায়েন্সত তেওঁলোকে তো ভালকেই জানিব যে কি আছে কি পঢ়িব লাগে নালাগে তেওঁলোকে তেনেকে পঢ়িব পাৰে যিসকলে মানে অসমীয়াত পঢ়িব বিচাৰি আছে বা প্ৰস্তুতি চলাই আছে মই তেওঁলোকৰ কথা কৈ আছো তাৰ পাছত আপোনালোকে ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এখন পঢ়িব পাৰে এখন বাৰু ইংলিছতে আছে সকলো বস্তু কিন্তু হিন্দীটো পায় কোনোবাই ইচ্ছা কৰিলে হিন্দীখনো ল'ব পাৰে মই ভাবো যে হিন্দী লোৱাতছে ইংলিছখন লোৱাই ভাল কাৰণ ইংলিছ তো জানিব লাগিব এনেকুৱা নহয় যে অসমীয়াত প্ৰস্তুতি চলাইছে কাৰণে আপোনালোকে অসমীয়াখন মানে অসমীয়াই সব সকলো পঢ়ি থাকিব কাৰণ অসমীয়াত মেটেৰিয়েলছ বহুত কম থাকে গতিকে ইয়াতে এইখনৰ পৰা আপোনালোকে বহুত বস্তু জানিব বা শিকিব গতিকে ইংলিছটো আপোনালোকে জানিবই লাগিব কাৰণ আপোনালোকে দেখিছেই যে প্ৰিলিমছত কোৱেশ্চন বিলাক ইংলিছতে আহিছে গতিকে আপোনালোকে ইংলিছৰ লাইন বিলাক জানিবই লাগিব শব্দৰ অৰ্থবিলাক জানিবই লাগিব নহলে আপোনালোকে কোৱেশ্চন বুজি নাপালে প্ৰিলিমছত কোৱেশ্চনৰ এনসাৰ সলভ কেনেকৈ কৰিব গতিকে আপোনালোকে ইংলিছটো জানিব লাগিব খালি বুজি পালেই হ'ল বস্তুবিলাক মেইনছতহে আপোনালোকে অসমীয়াত লিখিব প্ৰিলিমছত খালি কেৱল মানে বস্তুবিলাক বুজি পালেই হ'ল সেইকাৰণে আপোনালোকে যদি কাৰোবাৰ অসুবিধাও হয় ইংলিছ পঢ়াত তথাপিও আপোনালোকে চেষ্টা কৰিব পঢ়িবলে এইটো এখন এম লক্ষ্মীকান্ত হয় এখনো মোৰ পঢ়া হৈছে মানে গোটেইখন পঢ়া হোৱা নাই আধা আধি পঢ়া হৈছে যেহেতু মই আগৰ পৰাই এখন পঢ়ি আছিলোঁ মই এনেকৈ পিডিএফে পঢ়িছোঁ মই কিতাপ কিনাই নাই তেনেকৈ ক'বলৈ গ'লে গতিকে এইখন আপোনালোকে পঢ়িব আৰু তেনেকৈ আৰম্ভ কৰকচোন আপোনালোকে প্ৰথমৰ পৰা আৰম্ভ কৰক যিসকলে আৰম্ভ কৰিব ওলাইছে আৰু তেওঁলোকে এনেকৈ পঢ়ি গৈ থাকক আৰু আগলৈও গৈ পেলাই মই আপডেট দি থাকিম
ইয়াৰ উপৰিও মই কোচিঙৰ পৰা যিকেইখন কিতাপ দিছে সেইখিনিয়ে পঢ়ি আছোঁ এখন ইণ্ডিয়ান পলিটি আৰু এখন গভাৰ্নেন্স এণ্ড ছ'চিয়েল জাষ্টিচ এইখিনিয়ে পঢ়ি আছোঁ বাকী বেলেগ তেনেকৈ আৰু পঢ়া নাই আৰম্ভ কৰি আছোঁ পঢ়ি গৈ আছোঁ নোটছ বনাই গৈ আছোঁ তেনেকৈয়ে চলি গৈ আছোঁ আপোনালোকেও তেনেকৈ কৰি গৈ থাকক যেতিয়া পঢ়া আৰম্ভ কৰিব ভালকৈ মন দি আৰম্ভ কৰিব বস্তুবিলাক লিখি লিখি যাব তেতিয়া চাব আপোনালোকৰ সকলো বস্তু সহজ হৈ পৰিব গতিকে আৰম্ভ কৰক পঢ়া বাকী এইখিনি আছিলে ক'বলগীয়া আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু এতিয়া মই এটা চেপ্টাৰ ৰিভিজন আছিলে প্ৰেচিডেণ্টৰ চেপ্টাৰটো তাকে এইখিনি কৰি আছোঁ আৰু ভিডিঅ'টো মোৰ এনেকৈয়ে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মোৰ কথাবিলাক বুজি পাইছে মই কি কৈছোঁ গতিকে পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু ভালদৰে পঢ়া শুনা কৰি গৈ থাকক আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই